মিজিং ইউথ ফাউণ্ডেশ্যন যিটো ইনিচিয়েটিভ লৈছে তেখেতসকলে তেওঁলোকৰ যিটো ভিজন আছে যে এডুকেশ্যন এম্পাৱাৰমেণ্ট তাৰপিছত ইনস্পিৰেশ্যন এই তিনিটা যিটো মানে মিছন লৈ ভিজন লৈ পেলাই তেওঁলোকে ইউথ যিটো আমাৰ BTC এৰিয়া এণ্টায়াৰ BTC এৰিয়া তথা নৰ্থ ইষ্টৰ যিমান ইউথছ আছে তেওঁলোকক ইনভলভমেণ্ট কৰি পেলাই তেওঁলোকক কেনেকৈ ইনস্পায়াৰ কৰিব পৰা যায় যে স্পৰ্টছৰ থ্ৰু দি অকল কম্পিটিশ্যন কৰাৰ পিছত যিটো তেওঁলোকে ইয়াত লৈ আহে সেইটোৰ ওপৰত এটা মানে কি ইউনিটি আনিবলৈ বিচাৰি আছে। আজি যদি চাই পৃথিৱীত আমাৰ এমং দি পিপলছ অলৱেজ উই চিন দ্য হেট্ৰেটছ। আজি গাল্ফত ৱাৰ চলি আছে, আজি ইউৰোপতো ৱাৰ চলি আছে, এণ্ড দেৰ আৰ কনফ্লিক্ট বিটুইন দি টু কাণ্ট্ৰিজ ইন দি ভেৰিয়াছ ৰিজনছ ইন দ্য ৱৰ্ল্ড। কিয় হৈ আছে আজি ইয়াৰ এটাই চলিউশ্যন এইটো আছে স্পৰ্টছ ইজ দি অনলি মিডিয়া। যদি আজি অলিম্পিকত যায়, আজি যদি কমনৱেলথ গেমছত যায়, এছিয়ান গেমছত যায়, দুটা এনিমি কাণ্ট্ৰি তাতে পাৰ্টিচিপেণ্ট যায়, কিন্তু তাত যেতিয়া দুটা এনিমি কাণ্ট্ৰিজৰ মাজত যেতিয়া কম্পিটিশ্যন হয় তাত ব্লাড ছেড নহয়, তাত ব্ৰাদাৰহুড হয়। কিন্তু ৱাৰত কি হয়? ব্লাড ছেড হয়, দেৰ ইজ এ কেজুৱেলিটিজ, হয়নে নহয়? কিন্তু স্পৰ্টছ ইজ দ্য অনলি ফিল্ড তাত এনিমি কাণ্ট্ৰিজ হ'লেও তাত খেলে। সেইটো এটা হ'ল মানে বিগেষ্ট মানে এডভান্টেজ ইন দ্য স্পৰ্টছ। আৰু মিজিং ইউথ ফাউণ্ডেশ্যনে যিটো ইনিচিয়েটিভ লৈছে স্পৰ্টছৰ থ্ৰু দি তেওঁলোকে ইউথবিলাকক ইনস্পিৰেশ্যন কৰিব বিচাৰি আছে, এডুকেশ্যন দিব বিচাৰি আছে আৰু ইনস্পায়াৰ কৰিব বিচাৰি আছে কেনেকৈ তেওঁলোকে নিজৰ ছেল্ফ কনফিডেন্সটো বঢ়ায়। আজি আমি এণ্টায়াৰ BTC এৰিয়াত যদি আপুনি আজি যদি 15-20 বছৰ আগতে যদি আপুনি গো বেক, আই থিংক প্ৰবলি দেৰ ইজ এ ব্লাড ছেড ইন আৱাৰ ওন এৰিয়া, কিন্তু আজি নাই। আজি কিয় নাই? আজি ইয়াত পিছ আহি গৈছে। ইয়াত স্পৰ্টছ পাৰ্চন যিটো আমাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া আমি এটা ছেট আপ কৰিছিলোঁ 2007-ত, আপোনালোকে দেখিছে কঁঠালগুৰিত। তাত ইনিচিয়েলি আমি KDSৰ ফিল্ডত কৰিছিলোঁ, ছাবচিকুৱেণ্টলি আমি কঁঠালগুৰিলৈ পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰত আহি গ'লোঁ। তাত আজি যিটো চিলড্ৰেন আছে তাতে উইদিন দিছ শ্বৰ্ট স্পান অফ টাইম, আজি 2007, আজি হ'ল 2006, অলমষ্ট মানে এণ্টায়াৰ এই কেইবছৰত এই 15 বছৰ মানে প্ৰায় অলমষ্ট কিমান হৈছে 15-20 বছৰৰ সময়ত আমি যিটো এটা তাৰ পৰা যিটো প্ৰডাক্ট গৈছে সেইটো গোটেই ভাৰতবৰ্ষতে গুচি গৈছে। তাতে কিমান ইণ্টাৰনেশ্যনেল প্লেয়াৰ ওলাই গৈছে। গতিকে আমি ভাবোঁ যে স্পৰ্টছটো আমি সকলোৱে মানে আজি যিকোনো কাণ্ট্ৰি ডেভেলপ কাণ্ট্ৰি এটা হ'লেও আজি US চাওক, USA আজি সিহঁতে ইকনমিকেলিও ষ্ট্ৰং আৰু স্পৰ্টছতো ষ্ট্ৰং। চাইনা ইকনমিকেলি ভেৰি ষ্ট্ৰং, চাইনাও ডমিনেশ্যন আহি গৈছে স্পৰ্টছত। আজি যদি চাই স্পৰ্টছমেন যিখন দেশে স্পৰ্টছত ভাল কৰে সেইখন দেশক বেলেগ দেশে এটা বেলেগ ধৰণে চায়। আজি মণিপুৰৰ ওৱান অফ দি ষ্টেট ফ্ৰম ৱেৰ আই থিংক মেক্সিমাম নাম্বাৰ অফ মেডেল আহিছে, অলিম্পিকৰ মেডেল আহিছে, ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ মেডেল আহিছে। আজি যদি যায় এভৰি ষ্টেট য'তেই নাযাওক, য'তেই নেকি হেৰি থাকক, মণিপুৰী ষ্টুডেণ্ট পাবই, মণিপুৰী চিলড্ৰেন পাবই। সেইটো হিচাপে মণিপুৰক সকলোৱে ৰিগাৰ্ড কৰে যে দ্য পাৱাৰ হাউচ অফ দি স্পৰ্টছ। চিমিলাৰলি অসমৰ যেতিয়া অসমৰ টীম এটা হয়, যদি ফুটবল টীম এটা যদি সন্তোষ ট্ৰফিত যাব লগা হয় বা জুনিয়ৰ চেম্পিয়নশ্বিপত যাব লগা হয়, ছাব জুনিয়ৰ যাব লগা হয়, 20 জন প্লেয়াৰৰ ভিতৰত আধা আপুনি পাব BTC এৰিয়াৰ। তাৰমানে কি? BTC ইজ অলছ' ডমিনেটিং দি স্পৰ্টছ ইন আছাম। গতিকে আমি এইটোক আৰু ডমিনেশ্যনত আনিব লাগিব। তেতিয়া আমাৰ ইয়াত আগতে আমাৰ ব্লাড ছেড হৈছিলে, কিন্তু আজিকালি আপুনি চাওক ইয়াত যদি স্পৰ্টছৰ এটাই ভাল এটা আপোনাৰ এডভান্টেজ আছে, স্পৰ্টছ খেলা সি ডিচিপ্লিন হয়, সি ডেডিকেটেড হয়, সি ডিটাৰমিনেশ্যনো হয় থাকে, আৰু তেওঁলোকে কোনো বেয়া কাম কৰিবলৈ আগ নাবাঢ়ে। গতিকে আমি মিজিং ইউথ ফাউণ্ডেশ্যনে যিবিলাক মিছন লৈ পেলাই কৰি আছে, আজি CIT যিটো টুৰ্ণামেণ্ট কৰিছে ইয়াত তেওঁলোকে গোটেই এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা ইয়াত পাৰ্টিচিপেণ্ট আহিছে। তেওঁলোকে ইয়াৰ পিছত হয়তো আৰু বিভিন্ন ধৰণৰ এই গেমটো 3x3 বাস্কেটবল কেলৈ মিনিমাম প্লেয়াৰ মাত্ৰ 4জন প্লেয়াৰ আহিব লাগে,
আৰু ইয়াত খেলৰো বেছি সময় নালাগে 10 মিনিটত এটা গেম হৈ যায় গতিকে ইয়াত এইখিনি সময়ত ইমান কম শ্বৰ্ট পিৰিয়ডত যেতিয়া নেকি বিভিন্ন জাগাৰ পৰা ইউথবিলাক গেট টুগেডাৰ হ'ব তেওঁলোকৰ মাজত এটা সদ্ভাৱ এটা ক্ৰিয়েট হ'ব মানে যিটো ব্ৰাদাৰহুড আৰু ছিষ্টাৰহুড যিটো আহে সেইটো এটা ক্ৰিয়েট হ'ব আৰু সেই হিচাপে আমি এটা এনভাইৰনমেণ্টো ক্ৰিয়েট কৰিব পাৰে আমি ইয়াত দেখাৰ লগে লগে আৰু 10জনে আহি খেলিবলৈ ল'ব ফুটবল পপুলাৰ আছে ফুটবল ইজ দি মষ্ট পপুলাৰ স্পৰ্টছ অন আৰ্থ আজি ইউ এছ আৰু লেটিন আমেৰিকাত ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে এইবাৰ তাত ইৰাণৰ কোৱালিফাই হৈছে এছিয়ান কাণ্ট্ৰিৰ পৰা সেইকাৰণে মই কৈছোঁ যে ইৰাণ আৰু ইউ এছৰ মাজত যুদ্ধ হৈ গৈ আছে কিন্তু ইৰাণ টীমকতো ইউ এছে কোৱা নাই তহঁতে ইয়াত পাৰ্টিচিপেট কৰিব নোৱাৰ বা ইৰাণো কোৱা নাই যে আমি নপঠাওঁ টীম স্পৰ্টছটো সেইকাৰণে কৈছোঁ দেই স্পৰ্টছত কোনো ব্লাড ছেট নাই তাততো সদায় ব্ৰাদাৰহুডে থাকিব আৰু ইউনিটিটো আহিব আৰু পিছ আহিব এই গেমখন যিটো হ'ব কালিলৈ তেখেতে শেষ হ'ব ইয়াৰ পিছত হয়তো আৰু বিভিন্ন ধৰণে তেখেতসকলে program লৈ আছে they might be taking a lot of I think probably initiative for spreading this game in the other part of the BTC area including in the out of the BTC as well I'm sure I think probably Abhinav Basumatari and Rajashree Basumatari they are all young guys I think probably the sports organizing part also administration part I think probably we should draw the young people so that I think probably sports the administration is better and transparent আজি যদি আপুনি চাই যে গোটেই নেশ্যনেল স্পৰ্টছ ফেডাৰেশ্যন আছে ষ্টেটছ এছ'চিয়েশ্যন আছে ডিষ্ট্ৰিক্টত আছে বিভিন্ন ধৰণৰ আছে আমি ইউথবিলাকক ইয়াং মানে যিবিলাক অৰ্গেনাইজাৰ আছে তেওঁলোকক আমি ইনস্পায়াৰ কৰিব লাগিব তেওঁলোকক আমি ৰেইনটো দিব লাগিব তেওঁলোকক আমি ৰেছপনচিবিলিটি দিব লাগিব তেতিয়াহে তেওঁলোকেও আকৌ সেই গেমটো আৰু বেছি দুগুণ উৎসাহেৰে এইটো আগলৈ লৈ যোৱাত সহায় কৰিব গতিকে আমি ইয়াং টেলেণ্ট যিখিনি আছে not only the sports person but also the organizing capacity jar আছে তেওঁলোকক আমি এনকাৰেজ কৰিব লাগিব আৰু তেওঁলোকক আমি দুৱাৰখন খুলি দিব লাগিব আমি এইটো নহয় যে আমি ডেথ বেডলৈকে আমি প্ৰেচিডেণ্ট হৈ থাকিম ছেক্ৰেটাৰী হৈ থাকিম সেইটো হ'ব নোৱাৰে সেইটো হ'বও নালাগে গতিকে আমি ইয়াং জেনেৰেশ্যন আনিব লাগে তেওঁলোকক আমি যিখিনি আমাৰ এক্সপিৰিয়েঞ্চ আছে সেইখিনি আমি তেওঁলোকৰ লগত শ্বেয়াৰ কৰি তেওঁলোকে আৰু ভালদৰে অৰ্গেনাইজেশ্যনটো কেনেকৈ ভালদৰে চলাব পাৰে আৰু কেনেকৈ মানে স্পৰ্টছটো আগলৈ লৈ যাব পাৰে তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে আজিকালিৰ ইউথবিলাক স্মাৰ্ট আছে আজি AI যিটো ড্ৰিভেন মানে ৱৰ্ল্ডত IT ছেক্টৰত যিটো ষ্ট্ৰং মানে ডমিনেশ্যন ইন দ্য ৱৰ্ল্ড I think probably the youths are I think given an equal opportunity to come and join in the sports organization also as well as in the other areas where I think probably youngs are more dynamic and also energetic and thereby I think probably we'll get a better result.